হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই দেখিছেনে আমি কি কৰি আছোঁ? আপা আহিছে। যিহেতু আপাৰ হাতৰ গাহৰি আমাৰ ঘৰত আছে, আমি পুহি আছোঁ মানে। তাই এতিয়া জগু হৈ আছে যে, সেইকাৰণে পানী খাবৰ কাৰণে অকণমান তাইক সুবিধা কৰি দিছে। এনেকুৱা কিবা এটা বনাই দিছে, মই নাজানো বাৰু নামটো। যিহেতু নহয়, জেঠু আবাৰ ৰিচাৰ্জ নাই গ'লে হাতেদি এনেকৈ কৰি দিছে। হাতখন হেৰি হৈ নাযাবনে? ছালবিলাক কেনে নাযাবনে? অকণমানহে, একো নহয়, এনেকৈ দিলে ৰখি যাব। দেখিছেনে কেনেকৈ হাতেই বনাই দিছে একদম। কাৰোবাক লাগিব নেকি এনেকৈ বনাই দিবলৈ? আমাক ক'ব দেই, আমাকে কণ্টেক্ট কৰিব। আৰু আমি বেছি পইচাও নলওঁ, একদম কম খৰচতে এনেকৈ বনাই দিম। দেখিছেনে গাহৰিজনী একদম আজি যে জগিব তেনেকুৱাই হৈ আছে। জগিব বুলিয়ে কৈছে, নাজানো আৰু। জগিলে বাৰু পোৱালি হ'লে আপোনালোকক দেখাম দেই, আৰু কাৰোবাক লাগিছিলে নেকি? ফাইনেলি আমাৰ বনাই হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব। আৰু অলপমান কাম আছে, এইটো আবেলি কৰিব লাগিব। আজিলৈ বাই বাই।